Hello everyone, welcome to my YouTube channel Shumi's Recipes and Vlogs. মই Shumi, আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এক নতুন ৰেচিপি ভিডিঅ'লে। আজি এই ৰেচিপিটো খুবেই জনপ্ৰিয় আৰু সকলোৱে ৰান্ধিবলৈ জনা এক ৰেচিপি। ৰেচিপিটো হৈছে ফুলকবি মটৰ বিলাহীৰে ৰন্ধা মাছৰ জোল। আহকচোন চাওঁ মইনো কেনেকৈ বনালো এয়া মাছৰ জোল আৰু নতুনকৈ শিকা সকলৰ কাৰণে অলপ সহায় হ'ব বুলি মই এই ৰেচিপিটো শ্বেয়াৰ কৰিলো। আশা কৰিছো আজি ৰেচিপি ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব বুলি। নতুনকৈ চাই থকা ভিউৱাৰ্ছ সকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহলে পেজখন ফলো কৰি দিব। প্ৰথমতে মই এটা সসপেন লৈছো, তাত অকমান পানী উতলাইছো আৰু অকনমান তাত নিমখ দি দিছো আৰু মই ফুলকবি অলপমান ডাঙৰকৈ কাটি থৈছিলো এই গুটেখিনিতে ইয়াত মই দি দিছো আৰু অকনমান দেৰি উতলাই পেলাই পানীৰ পৰা এই ফুলকবিখিনি উঠাই পেলাম। ফুলকবিখিনি এফালে বইল হৈ আছে আৰু মই আনফালে সবজিখিনি কাটি লৈছো, আলুখিনি কাটিলো, এফালে বিলাহী আৰু ফুলকবিৰ লগত যিখিনি পাত থাকে সেইখিনিও কাটি লৈছো। যেহেতু আজি ফুলকবি মাছৰ জোল বনোৱা হ'ব সেইকাৰণে মই মাছ লৈছো, মই এয়া বাহু মাছ লৈছো। আপোনালোকে যি ইচ্ছা বা আপোনালোকে যি মাছ ভাল পায় সেয়া মাছ ল'লে হ'ব। ইয়াত এতিয়া মই অকণমান নিমখ আৰু হালধিখিনি সানি পেলাই ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰা একেখিনি তেলতে অলপমান দিছো কলা সৰিয়হখিনি অকণমান ফুটি উঠোতে তাত দিছো মই কাটি থোৱা এয়া পিঁয়াজ, লগতে অলপমান পিঁয়াজ পাতো কাটি থৈছো। এইখিনি পিছত দিম আৰু এইটো ফুল্লি অপচনেল হয়, যদি আপোনালোকৰ ওচৰত পিঁয়াজ পাত নাই তেনেহলে অকল পিঁয়াজ দিলেও হ'ব। এতিয়া যিহেতু পিঁয়াজ পাতৰ সিজন সেইকাৰণে ভাবিলো যে পিঁয়াজ পাত অকণো দি দিওঁ। এতিয়া দিছো অলপমান খুন্দি থোৱা নহৰু আদা, সোৱাদ অনুসৰি নিমখ দিছো আৰু অকণমান হালধি গুড়ি দি পেলাই এই গোটেইখিনি পুনৰ এবাৰ ভালকৈ ভাজি ল'ম। এতিয়া দিম এই কাটি থোৱা আলু, বিলাহী আৰু ফুলকবিৰ যিটো ওপৰৰ কোমলীয়া পাতখিনি থাকে এইখিনি মিহি মিহি কাটি লৈছো, এইখিনিও ইয়াতে দি দিম। এতিয়া 2 মিনিটৰ কাৰণে ঢাকোন লগাই মই এইখিনি অকণমান দেৰি সিজিবলৈ দিম। 2 মিনিটৰ পিছত মই ঢাকোনখন আঁতৰাই পেলাই অকণমান লৰচৰ কৰি পেলাই তাত মই অলপমান কেঁচা মটৰ দি দিছোঁ। মটৰখিনি দিয়াৰ পিছতো মই পুনৰ এবাৰ ঢাকোন লগাই অকণমান সিজাই ল'ম যাতে মটৰখিনিও অকণমান কোমল হৈ যাওক। পাচলিখিনি একদম কোমল হৈ গৈছে আৰু এতিয়া ইয়াত মই হাফ বইল কৰি থোৱা ফুলকবিখিনি দি দিম আৰু এইখিনি আকৌ এবাৰ অকণমান ভাজি পেলাই অকণমান ঢাকোন লগাই দিম যাতে গোটেইখিনি বস্তু ভালকৈ মিলি যাওক। এতিয়া ইয়াত জোখমতে মই গৰম পানী দি দিছোঁ। গৰম পানীয়ে যে দিব লাগে কোনো কথা নাই, ঠাণ্ডা পানীও দিব পাৰি, কিন্তু গৰম পানী দিলে টেম্পাৰেচাৰটো বেলেঞ্চ হৈ থাকে সেইকাৰণে মই গৰম পানীয়ে দি দিছোঁ। জোলখিনি যেতিয়া ভালকৈ উতলি আহিছে তাত মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ। মাছখিনি দিয়াৰ পিছত অকণমান জোলখিনি উতলিবলৈ থ'ম যাতে মাছৰ টেষ্টখিনি ধুনীয়াকৈ জোলৰ লগত মিলি যাওক। আৰু এয়া আমি বনোৱা ফুলকবি মাছৰ জোল বা আঞ্জা ৰেডি হৈ গৈছে। খাবলৈ বিৰাট ধুনীয়া হয়, সকলোৱেতো জানে ঘৰে ঘৰে বনায়, খালি চবৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি কোনোবাই নতুনকৈ কুকিং শিকি আছে, এনেকৈ বনোৱা নাই তেনেহ'লে এনেকৈ বনাব, খাব আৰু সকলোকে খুৱাব। আৰু নতুন ভিউৱাৰসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজখন ফ'ল' কৰি থৈ যাব। আজিলৈ আহিছোঁ এক নতুন ভিডিঅ'ৰ সৈতে, আকৌ লগ পাম। বাই বাই।